ধানৰ কঠীয়া আহি পালেহি দে ৰাইজসকল। 2024 চনৰ এইটো বৰ্ষৰ ধানৰ কঠীয়া আহি পাইছেহি। যিহেতু খেতি ছিজন লাহেকৈ সোমাইছে, পথাৰ হাল চাল বাৰিব হৈছে, সেইবাবে আমি এবাৰ আগতীয়াকৈ ধানৰ কঠীয়া সোনকালে আনিছোঁ। এইবোৰ আপোনালোকে ডাঙৰ ডাঙৰ বেগ দেখিবলৈ পাইছে। এইবোৰ ডাঙৰ ডাঙৰ বেগতে সৰু সৰু 6 কেজি চাইজৰ এটা এটা পেকেট সোমাই থাকে। ৰঞ্জিত, বাহাদুৰ, তাৰপিছত বাচুদা, মাচুৰি এইবিলাকে আহিছে। এইটো বাচুদা হয়, চাব পাৰে আপোনালোকে। চক্ৰ কোম্পানী, সোণালী কোম্পানী, বৰ্তমান এই দুটাই আহিছে। আগন্তুক আহিব লগা দিনত হাইব্ৰিড জাতবিলাকো আহি থাকিব। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক এই ধানকেইটাৰ আপোনালোকক বিশেষভাৱে জনাম। এইবছৰ ৰেটবোৰ কেনেকুৱা হৈ আছে, তাৰ বাবে আপোনালোকে ভিডিঅ'টি চাই থাকিব।